নমস্কাৰ বন্ধুসকল, আপোনালোকে নিজৰ ঘৰত বহি পিনে আপোনালোকে নিজৰ মোবাইলেৰে যোগেদি পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব সেয়েহে বিশেষভাৱে মই আলোচনা কৰিম। যেহেতু আপোনাৰ মোবাইলত কিবা গুগল বা কম বজাৰ থাকিলে তাতে সাৰ্চ কৰিব। যেহেতু আমি এতিয়া গুগলত সাৰ্চ কৰি আছো। নেটৱৰ্ক মানে প্ৰব্লেম দেখাই আছে, অকমান লেট হ'ব। গুগলত গৈ পিনে টাইপ কৰিব ই ফিলিং বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ আহিব ইনকাম টেক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আহিব ই ভেৰিফাই আহিব, লিংক আধাৰ আহিব, ই পে টেক্স আহিব, ইনকাম টেক্স। আপোনালোকে লিংক আধাৰত ক্লিক কৰিব। লোডিং হৈ আছে, অকমান ৰখিব। নেটৱৰ্ক প্ৰব্লেমটো সেইকাৰণে। আপোনালোকে ইয়াতে নাম আহিব, পান নম্বৰ, এই পান কাৰ্ড নম্বৰটো লিখিব। ইয়াতে পান কাৰ্ড নম্বৰ লিখিব। পান নম্বৰটো মই দি আছো আৰু আপোনাৰ নিজৰ পান নম্বৰ লিখিব ইয়াতে, আৰু আপোনাৰ ইয়াতে আধাৰ নম্বৰটো লিখিব। আৰু আপোনাৰ পান কাৰ্ডত যোনটো নাম আছে এই নেম এজ পাৰ আধাৰ, ইয়াতে আপোনাৰ নামটো লিখিব। আৰু ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব। আৰু যদি আপোনাৰ পান কাৰ্ডত আধাৰ কাৰ্ডৰ বয়সটো ঠিক থাকে তেনেহলে এই দুটা ক্লিক কৰিব টাইপত। পিছত আপোনালোকে চেক কৰিব লিংক হৈছে না নাই। তো লিংক আধাৰত টাইপ ক্লিক কৰিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম আনচাৰুল হক। মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। ইয়াতে পান কাৰ্ড নম্বৰটো দিব, ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব। দি পিনে ইয়াতে ভিউ লিংক আধাৰ ষ্টেটাছ লিখা আছে, ইয়াতে ক্লিক কৰিব। পিছত হৈ যাব। ধন্যবাদ।